প্ৰথম কোৱেশ্চন ফাৰ্ষ্ট কোৱেশ্চন ৰিজাৰ্ভ বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হয় মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় আহিব পাৰে পৰীক্ষাত এনেকুৱা কোৱেশ্চন পৰীক্ষা দিয়া দেখা যায় মনত ৰাখিব ৰিজাৰ্ভ বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হয় উত্তৰ 1949 চনত ৰিজাৰ্ভ বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয় 1949 চনত ৰিজাৰ্ভ বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয় কোৱেশ্চন নম্বৰ 2 ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত আহিব পাৰে ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো মনত ৰাখিব ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় হল দিল্লীত ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় আছে মনত ৰাখিব দিল্লীত ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় আছে কোৱেশ্চন নম্বৰ 3 নাবাৰ্ড কেতিয়া স্থাপিত হৈছিল নাবাৰ্ড কেতিয়া স্থাপিত হৈছিল মনত ৰাখিব নাবাৰ্ড কেতিয়া স্থাপিত হৈছিল উত্তৰ 1982 চনৰ 12 জুলাই তাৰিখত নাবাৰ্ড স্থাপিত হৈছিল কোৱেশ্চন নম্বৰ 4 ভাৰতবৰ্ষত আঞ্চলিক গ্ৰাম্য বেংক আইন কেতিয়া গ্ৰহণ কৰা হয় মনত ৰাখিব ভাৰতবৰ্ষত আঞ্চলিক গ্ৰাম্য বেংক আইন কেতিয়া গ্ৰহণ কৰা হয় উত্তৰ 1976 চনত গ্ৰহণ কৰা হয় 1976 চনত গ্ৰহণ কৰা হয় মনত ৰাখিব কোৱেশ্চন নম্বৰ 4 অগ্ৰণী বেংক আঁচনি লিড বেংক স্কিম কেতিয়া গ্ৰহণ কৰা হয় লিড বেংক স্কিম অগ্ৰণী বেংক আঁচনি কেতিয়া গ্ৰহণ কৰা হৈছিল উত্তৰ কি হ'ব অগ্ৰণী বেংক আঁচনি লিড বেংক স্কিম গ্ৰহণ কৰিছিল 1969 চনত মনত ৰাখিব 1969 চনত লিড বেংক স্কিম গ্ৰহণ কৰা হয় 1969 চনত কোৱেশ্চন নম্বৰ 6 ভাৰতবৰ্ষত বৰ্তমান ৰাষ্ট্ৰীয়কৃত বেংকৰ সংখ্যা কিমান ভাৰতবৰ্ষত বৰ্তমান ৰাষ্ট্ৰীয়কৃত বেংকৰ সংখ্যা কিমান ভাৰতবৰ্ষত বৰ্তমান ৰাষ্ট্ৰীয়কৃত বেংকৰ সংখ্যা হল 27টা মনত ৰাখিব 27টা ভাৰতবৰ্ষত বৰ্তমান ৰাষ্ট্ৰীয়কৃত বেংকৰ সংখ্যা 27টা মনত ৰাখিব কোৱেশ্চন নম্বৰ 7 অসমৰ ৰাজ্যিক পৰ্যায়ৰ সমবায় বেংকটো কি অসমৰ ৰাজ্যিক পৰ্যায়ৰ সমবায় বেংকটো কি অসমৰ ৰাজ্যিক পৰ্যায়ৰ সমবায় বেংকটো কি অসম কোঅপাৰেট এপেক্স বেংক মনত ৰাখিব অসম কোঅপ এপেক্স বেংক কোৱেশ্চন নম্বৰ 8 ভাৰতীয় ৰেল সেৱা কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হয় ভাৰতীয় ৰেল সেৱা কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হয় ভাৰতীয় ৰেল সেৱা কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হয় ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভাৰতীয় ৰেল সেৱা 1950 চনত ৰাষ্ট্ৰীয়কৰণ কৰা হয় মনত ৰাখিব ভাৰতীয় ৰেল সেৱা 1950 চনত ৰাষ্ট্ৰীয়কৰণ কৰা হয় কোৱেশ্চন নম্বৰ 9 সেউজ বিপ্লৱ কেতিয়া আৰম্ভ হৈছিল সেউজ বিপ্লৱ কেতিয়া আৰম্ভ হৈছিল আহিব পাৰে ফৰ্থ গ্ৰেডৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব সেউজ বিপ্লৱ 1960 চনৰ পৰা 1970 চনত কি আৰম্ভ হৈছিল 1960 পৰা 1970 চনলৈকে আৰম্ভ হৈছিল মনত ৰাখিব 1960 পৰা 1970 চনত কোৱেশ্চন নম্বৰ 10 বিমান পৰিবহণ সেৱা কেতিয়া আৰম্ভ হৈছিল বিমান পৰিবহণ সেৱা কেতিয়া আৰম্ভ হৈছিল আহিব পাৰে বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব বিমান পৰিবহণ সেৱা 1920 চনত আৰম্ভ হৈছিল 1920 চনত বিমান পৰিবহণ সেৱা আৰম্ভ হৈছিল কোৱেশ্চন নম্বৰ 11 1999 চনৰ মুক্ত আকাশ নীতি কোনটো খণ্ডৰ লগত জড়িত 1999 চনৰ মুক্ত আকাশ নীতি কোনটো খণ্ডৰ লগত জড়িত উত্তৰ আকাশী পৰিবেশনৰ লগত জড়িত মনত ৰাখিব আকাশী পৰিবেশনৰ লগত জড়িত মুক্ত আকাশ নীতি আকাশী পৰিবেশনৰ লগত জড়িত মনত ৰাখিব ইম্পৰ্টেন্ট হয় কোৱেশ্চন নম্বৰ 12 বিমান পৰিবহণ নিগম আইন গ্ৰহণ কৰি বিমান পৰিবহণ বিভাগক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হয় আহিব পাৰে বিমান পৰিবহণ নিগম আইন গ্ৰহণ কৰি বিমান পৰিবহণ বিভাগক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হয় উত্তৰ হ'ব 1951 চনত 1951 চনত কি কৰা পৰিবহণ বিভাগক ৰাষ্ট্ৰীয়কৰণ কৰা হয় মনত ৰাখিব বিমান পৰিবহণ সেৱাক কোৱেশ্চন নম্বৰ 13 ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংস্থা নাছাও কোনটোৰ লগত জড়িত আহিব পাৰে বহুত ইম্পৰ্টেন্ট হয় ৰাষ্ট্ৰীয় নমুনা সমীক্ষা সংস্থা কোনটোৰ লগত জড়িত উত্তৰ নিয়োগ আৰু নিবনুৱাৰ লগত জড়িত মনত ৰাখিব নিয়োগ আৰু নিবনুৱাৰ লগত জড়িত কোৱেশ্চন নম্বৰ 14 ভাৰতবৰ্ষত লোকপিয়ল কেতিয়া আৰম্ভ হয় বহুত ইম্পৰ্টেন্ট হয় ভাৰতবৰ্ষত লোকপিয়ল কেতিয়া আৰম্ভ হৈছিল উত্তৰ 1872 চনত ভাৰতবৰ্ষত লোকপিয়ল আৰম্ভ হৈছিল মনত ৰাখিব 1872 চনত ভাৰতবৰ্ষত লোকপিয়ল আৰম্ভ হৈছিল কোৱেশ্চন নম্বৰ 15 1951 চনত গঠন কৰা ভাৰতৰ প্ৰথমখন বিত্ত আয়োগৰ অধ্যক্ষ কোন আছিল
1951 চনত গঠন কৰা ভাৰতৰ প্ৰথমখন বিত্ত আয়োগৰ অধ্যক্ষ কোন আছিল বহুত ইম্পৰ্টেণ্ট হয় আহিব পাৰে কোৱেশ্চনটো মনত ৰাখিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব অনুগ্ৰহ কৰি কি হ'ব উত্তৰ কেচি নেওগ আছিল কোৱেশ্চন নম্বৰ 16 2020 চনত কোনখন ৰাজ্য নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয় কি আছিল 2020 চনত কোনখন ৰাজ্য নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ সদস্য হিচাপে অন্তৰ্ভুক্ত হয় কোনখন ৰাজ্য বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব 20 চনত কোনখন ৰাজ্য উত্তৰ কি আছিল ছিকিম হ'ব ছিকিম ৰাজ্যখন নৰ্থ ইষ্টৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয় নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয় মনত ৰাখিব কোৱেশ্চন নম্বৰ 17 ভাৰতৰ 13তম বিত্ত আয়োগৰ অধ্যক্ষ কোন ভাৰতৰ 13তম বিত্ত আয়োগৰ অধ্যক্ষ কোন ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব অনুগ্ৰহ কৰি ভাৰতৰ 13তম বিত্ত আয়োগৰ অধ্যক্ষ কোন উত্তৰ বিজয় এল কেলকাৰ মনত ৰাখিব বিজয় এল কেলকাৰ ভাৰতৰ 13তম বিত্ত আয়োগৰ অধ্যক্ষ কোৱেশ্চন নম্বৰ 18 লক্ষ্য নিৰ্ধাৰিত ৰাজহুৱা বিতৰণ ব্যৱস্থা টাৰ্গেটেড পাব্লিক ডিষ্ট্ৰিবিউচন সিস্টেম আৰম্ভ হয় কেতিয়া আৰম্ভ হয় লক্ষ্য নিৰ্ধাৰিত ৰাজহুৱা বিতৰণ ব্যৱস্থা অৰ্থাৎ টাৰ্গেটেড পাব্লিক ডিষ্ট্ৰিবিউচন সিস্টেম কেতিয়া আৰম্ভ হয় উত্তৰ 1997 চনত 1997 চনত হয় কেতিয়া আৰম্ভ কৰা হৈছিল 1997 চনত মনত ৰাখিব কোৱেশ্চন নম্বৰ 19 সৰ্বশিক্ষা অভিযান কেতিয়া ঘোষণা হৈছিল বহুত ইম্পৰ্টেণ্ট হয় মনত ৰাখিব আহিব পাৰে ফৰ্থ গ্ৰেড আৰু কনষ্টেবলৰ কাৰণে আহিব পাৰে অসম সৰ্বশিক্ষা অভিযান কেতিয়া ঘোষণা হৈছিল উত্তৰ 2001 চনত অসম সৰ্বশিক্ষা অভিযান ঘোষণা হৈছিল মনত ৰাখিব 2001 চনত হৈছিল সৰ্বশিক্ষা অভিযান ঘোষণা লাষ্ট কোৱেশ্চন 20 নম্বৰ কোৱেশ্চন আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব যদি ভাল লাগে নিশ্চয় এটা শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কোৱেশ্চন নম্বৰ 20 নিপকো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল নিপকো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰ হ'ব 1976 চনত নিপকো প্ৰতিষ্ঠা কৰা হৈছিল মনত ৰাখিব নিপকো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1976 চনত মনত ৰাখিব ভিডিঅ'টো এটা শ্বেয়াৰ কৰি